নাযাব দেই বিৰাট মানুহ আজি চাওক আপোনালোকে ঘৰত বহি মই নিজে একো দেখা নাই। আজি 1 অক্টোবৰ আৰু আমি বৰ্তমান খানাপাৰাত আছোঁ যোৰহাটলৈ যাবলৈ, কাৰণ আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ব যোৰহাট ষ্টেডিয়ামত। আৰু আপোনালোকে মোৰ ব্লগত চাই থাকিব। আমি যোৰহাটলৈকে বাসুদেৱ ট্ৰেন্স লাইন বাছখনত যাম। এখন লাক্সাৰী বাছ হয়, কমফৰ্টেবল। ব্লগ বনাই আছোঁ, ব্লগ ইউটিউবত। দাদা ষ্টেডিয়ামটো আমি ক'ত নামিব লাগিব ষ্টেডিয়ামলৈ যাবলৈ? অঁ বৰুৱা চাৰিআলি চিনি পাওঁ, ৰাইট চাইডে যাব লাগিব। থেংক ইউ দাদা। এয়া আপোনালোকে দেখিছে ৰাতিপুৱাৰ দৃশ্য, জুবিন দাৰ সমাধি ক্ষেত্ৰ। জয় জুবিন দা, সকলোৱে কমেণ্টত লিখি দিব জয় জুবিন দা। আৰু আপোনালোক আহিছেনে সমাধি ক্ষেত্ৰলৈ? এই তীৰ্থস্থানত আহিলে সঁচাই মনটো ভাল লাগি যায়। মই আহোঁ, মোৰ মন গ'লে মই আকৌ আহিম, আপোনালোকক দেখুৱাম। জয় জুবিন দা। তেনেকুৱা আৰু খেলটো আগত হ'ব, তাৰপিছত বিয়া হ'ব। ৰিং চেৰেমনি নকৰে আৰু খবৰ ল'ব লাগে নে নালাগে? বিয়া খাই বান্দৰ আহিছে। এইয়া মই দেখি, এইয়া মজা সুন্দৰ। এয়া চাওক বান্দৰ ধেৰ আহিছে। সেইটো গাড়ী ৰখাই দিছে, দেখা নাই? ধেৰ আছে। এয়া কাজিৰঙাত আমি দেখা পাইছো এজাক মৰম লগা বান্দৰ। জয় হনুমান। এইটো কিবা এটা আছে, এই পানী চাওক, এইয়া এই মহল আছে।
অথনিৰ পৰা এতিয়াহে পাইছে এটা গড় আছে না তাত গড় গড় এইয়া গড় অসমৰ গৌৰৱ যোৰহাট পালোঁ আৰু দাদা আহিছোঁ মোবাইলটো হেৰালে নহ'লে বৰুৱা চাৰিআলিৰ ওচৰত চিনাকি মানুহ আছিলে বৰ্তমান আমি বৰুৱা চাৰিআলি পাইছোঁ বলক দেখিছেনে ৰাইজ চাওক শ্বেয়াৰ কৰিব চবে
কিমান দীঘলীয়া শাৰী গৈছে আপোনালোকে দেখা পাইছে। ঘৰত কৈ দিয়ক প্ৰণৱ দা, লাইভ কৰি আছো, চাব পাৰে ইউটিউবত। কিমান দীঘলীয়া শাৰী চাওক আপোনালোকে। আজি কেমেৰামেন প্ৰণৱ দাৰ সৈতে লাইভ মই দেখাই দিছোঁ তেখেতক। কিমান দীঘলীয়া লাইন, বাপৰে। লোকেল ভিন্ন হৈ গৈছে। আকৌ চাই আহোঁগৈ। সোমাই দে। কেতিয়া VIP entry. আপোনাৰ পিছত মই আছোঁ দেই। নাযাব দেই। বিৰাট মানুহ, বিৰাট মানুহ আজি। চাওক চাওক আপোনালোকে ঘৰত বহি। মই নিজে একো দেখা নাই। বাপৰে, ভিতৰত আৰু মানুহ হৈছে। ৰ'ব ৰ'ব, বেয়া নাযাব দেই। প্ৰণৱ দা, ছেকেণ্ডত আছোঁ। ষ্টেডিয়াম পুৰা মানুহ ভৰ্তি হৈ গৈছে, আপোনালোকে দেখা পাইছে।
Sorry.
কিমান চাবা আৰু চাই যাওঁ এতিয়া নগ'লে নাযাওঁ আৰু শিল্পী আছে বিপিন চাউদান ডাঙৰীয়া আহিব আমি মহিলাসকলক অনুৰোধ জনাইছোঁ আপোনালোকক পিছুৱাই দিয়ক আপোনালোকে দয়া কৰি আপোনালোকৰ নিজৰ অনুষ্ঠান বুলি গণ্য যদি কৰিছে আপোনালোকৰ আৰু তাৰ লগতে বিপিন চাউদান ডাঙৰীয়া নেগেৰাত অচ্যুত বৰা কোলত জিন্তু নেওগ বাঁহীত মনদীপ বৰা আৰু প্ৰীতমজিৎ বৰপাত্ৰ আমি তেখেতসকলক আগবাঢ়ি আহি আমি ভগৱান বৈষ্ণৱ মাতৃসকলৰ এটাই অনুৰোধ বাছখন আহিলে ফাইনেলি আমি যাম এতিয়া আমি দেৰি হ'ব বুলি ভাবিছিলোঁ ক'ত দিছে কোনফালে দিলে ক'ত দিলে মই ভিতৰলৈ যাই দিওঁ ৰ'ব চাৰ্জত দিব লাগিব না ৰাইজ আপোনালোককতো মই বাছখন দেখুৱাই নাই আহক এয়া চাওক বাছখনৰ ভিতৰটো ইমান ধুনীয়া ওপৰতো শুব পাৰে এইবিলাক ছিট আছে ধুনীয়া শ্লিপাৰ হয় এইবিলাক তাৰপৰা তলৰ ছিটবিলাকো ধুনীয়া ছিংগল ছিটবিলাকো ধুনীয়া ডাবল ডেকবিলাকো ধুনীয়া মানে একদম খুব সুন্দৰ ট্ৰেভেল কৰিবলৈ বিৰাট ধুনীয়া হয় এইখন বাছ যোৰহাট আহিলে মই আকৌ এইখন বাছতে আহিম এতিয়া অলপ আগলৈ আহিছোঁ বহিবলৈ পিছত কিমাননো বহি থাকিম মানে কি কৰে
আৰু বেছি সময় নালাগিব আমি 10:30 নামিব পাৰিম বহুত মানুহ চাকি জ্বলাই আছে এতিয়া নাই এইফালে যাম এইফালে ৰাস্তা আছেতো পাৰ হ'ব পাৰি এই আগেদি ক'ত যায় এইখিনিতে এটা আছে তো এইটো ৰ'ব পাৰ নহ'ব ৰ'ব গাড়ী বহুত স্পীডত আহে ৰাস্তা কমি গৈছে এইটো নহয় হা এইটো এখন গাড়ী পাৰ হ'লে যাব লাগে আমাৰ জেগা পাই গ'লো হ'ব